এই জীৱ জগতৰ পালন কৰিছে আৰু দুৰ্দয় অন্যায় অধৰ্ম হ'লে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। এইদৰে আমি এক অভিযান গতিত আমাৰ কৰ্তব্য পালন কিন্তু অজানিতে আমাৰ সৃষ্টিত যেন উলট পালট হ'ব ধৰিছে। কাৰণ সৃষ্টি কৰিবলৈ পাহৰিছে। আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছোঁ আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰিছে। যেদি দৃষ্টি নিক্ষেপ কৰিছোঁ তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। ইয়াৰ কাৰণ কিবা বিচাৰি পাইছেনে বাৰু প্ৰজাপতি আৰু ভোলানাথ? প্ৰভু, আমি এই যুগৰ শেষ কল্পত যুগ পৰিৱৰ্তনৰ লগে লগে নানা অন্যায় অধৰ্ম অপায় অমংগল আদিয়ে দেখা দিয়ে তাক বাধা দিবৰ কাৰো সাধ্য নাই। প্ৰভু, এটা কল্প শেষ হোৱাৰ লগে লগে আৰু এটা নতুন কল্প আৰম্ভ হয় আৰু সেই কল্পত যদি ধৰ্মৰ স্থিতি ল'বলৈ সুবিধা পায় তেন্তে তাৰ ফল অতি শুভ হৈ অনাদৰ বৃষ্টি দূৰ হয়। কিন্তু প্ৰভু, যদি অধৰ্ম স্থিতি ল'বলৈ সুবিধা পায় তেন্তে দুৰ্ভিক্ষ মহামাৰী কটাকটি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহা বিপদৰ আগজাননী আৰম্ভ হ'লে আকাশ সৰ্বদে বৃহৎ দৈত্য, সেই দৈত্যৰ ভয়ত পৃথিৱী তলমূৰ কৰি তুলিছে। হে প্ৰভু, সুৰৰ সন্মুখ পৰিহাৰ কৰি এই দৈত্যক কৰক বিধম। হে ভোলানাথ, তোমাৰ দীঘল আকাশৰ লৈ কৰক নিক্ষেপ। কোন তই মায়াবী কলঙ্কাৰী দৈত্য? সোনকালে দেহ পৰিচয়, নহ'লে এই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি তোৰ মুণ্ড মই কৰিম। একো লাভ নাই, আপোনাৰ হ'ব ৰস্ত সম্বৰণ কৰক। তই ক কোন তই? সোনকালে দেহ পৰিচয়। মই আপোনাৰ হ'বলৈ মানৱ সন্তান, নাম মোৰ মহাকাল। মনত পৰা নাই নহয়? মনত পেলাও। মোকেই আপোনাৰ হবে সৃষ্টি ৰক্ষাৰ ভাৰ দিছিল। কিন্তু প্ৰভু, এতিয়া সেই দায়িত্ব পালন কৰিবলৈ মই অপাৰগ। মনত পৰিছে। কিন্তু মহাকাল, তোমাৰ অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ? প্ৰভু, যিদৰে সৃষ্টি ৰক্ষা ভাৰ আপুনি আমাৰ ওপৰত কৰিছিল অৰ্পণে, কিন্তু আজিলৈ সৃষ্টি ৰক্ষা কৰিবলৈ মই অপাৰগ। ইয়াৰ কাৰণ প্ৰভু অতি ভয়ংকৰ। অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। সেই ভয়ংকৰ মহাপ্ৰলয়তে গছলতা গৰু তৃণ জীৱ জন্তুকে আদি কৰি সকলোকে লুপ্ত পাব। আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলোবিলাক মহাপ্ৰলয়তে লুপ্ত হ'ব। সৃষ্টিৰ ৰক্ষা নহ'লে
আৰু ধৰ্ম বুলিবলৈ একো নাই। সকলোবিলাকে মোৰ কাৰ্যকালো শেষ হৈ আহিছে প্ৰভু। গতিকে এই পৃথিৱী ধ্বংস অনিবাৰ্য। তাৰ উপায় দিছো মহাকাল। তাৰ উপায় যে প্ৰভু অতি ভয়ংকৰ। মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে সকলোকে তলিয়াব। শিক্ষা সভ্যতা জ্ঞানী বিজ্ঞানে সকলোকে লুপ্ত পাব। পিতামহ প্ৰজাপতিয়ে যিমানবিলাকে বেদ বেদাংগ আছে সকলোবিলাকে পিছৰ কল্পৰ বাবে সংগ্ৰহ কৰি ৰাখক। আৰু পিতামহ লুপ্তই মহাপ্ৰলয়ৰ সময়ছোৱাতে মহাসাগৰৰ মাজৰ পৰা মহাকাৰী জীৱ জন্তু ৰাষ্ট্ৰ সাজিয়ে মূৰ দাঙি উঠিব। সেইবিলাকক আপুনি ধ্বংস কৰিব লাগিব। আৰু মই কি কৰিব লাগিব মহাকাল? আপুনি সত্যৱতী ৰজাকে লগত লৈ সেই সময়তে যি অৱতাৰৰ প্ৰয়োজন হয় তাৰে ৰূপ ধাৰণ কৰি এই সৃষ্টি ৰক্ষা কৰিব লাগিব। আপুনি এতিয়াৰ পৰা এই কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সকলো বেদ বেদান্ত একতকৈ সংগ্ৰহ কৰি ৰাখক। মহাপ্ৰলয় শেষ হোৱাৰ পাছত পিছৰ কল্পত মানুহে যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰ এক ব্যৱস্থা কৰক। এই মহাপ্ৰলয়ত ইমানবোৰ বেদ বেদান্ত সাহিত্য সভ্যতা সকলোবিলাক ধ্বংস কৰাটো সম্ভৱ নাই। সকলোবোৰৰ কিছু আভাস ৰাখি যাব পৰা যায়। তাৰ ব্যৱস্থা কৰিব ভোলানাথ হঠাৎ মহাবল ধাৰণ কৰি সকলোবোৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰে। বিশেষকৈ বেদ বেদান্ত কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি কেনেবাকৈ সমাজ্য শাসন যায় তেন্তে চিৰকাল পৃথিৱীৰ পৰা আৰ্য ৰাজত্বৰ অৱসান ঘটিব। প্ৰজাপতি আৰু ৰুদ্ৰ বিলম্বই সদায় সকলো গাঁও নিজ নিজ কৰ্তব্য সকৰ্তব্য কৰে।
কৈ দে